আছোঁ মানে বস্তুবিলাক এফালে সিফালে। এইফালে মোৰ লগত জয়া আছে, জয়াক চিনাকি কৰি দিম বাৰু ভালকৈ দেই। ঐ মহন্ত, এইটো মাত্ৰ আহি ওলাইছে লাজুকা ল'ৰাটো। সি একদম মুখ চুখ নেদেখা। আমি এতিয়া পূৰা কাম কৰি আছোঁ আৰু চবে দোকান মানে অকণ কৈছোঁ আৰু মানে ডিচিপ্লিন কৈছোঁ। তাৰপৰা উলিয়ালোঁ এতিয়া পূৰা ইয়াত একদম থৈ যাওঁ নাইকিয়া হৈ গৈছিল যে এতিয়া সদায় দিলে মানে ভাল লাগিব দেখি আৰু। তই অলপ সহায় কৰিব নোৱাৰ? তই অলপ সহায় কৰি দিব নোৱাৰ? মোৰ লগত থাকি মহন্ত আহে এটা সহায় কৰি নিদিয়ে, এনেই আৰু কামখিনি সি একদম মানে বস্তু নেদেখায়। ইয়াত ধুনীয়াকৈ একদম এনেকৈ সজাই আছোঁ। এইখিনি সজোৱা হৈ গ'ল, তাৰপিছতে এইখিনি সজালোৱে বাৰু, এইখিনি নেদেখালোঁ আৰু। তাৰপিছতে এইফালে সজালোঁ এইখিনি ধুনীয়াকৈ। তাৰপিছত চাই থাকক আৰু মানে কি কৰি থাকোঁ দোকানত। ইমান বেছি গৰম পৰিছে নহয়, একদম কিবা টেঙা খাবলৈ মন গৈছে আৰু টেঙা খাওঁ লাগি আছে। মহন্তই পূৰা একদম মুখত মহন্ত একদম পূৰা তেতেলী লৈ আহিছে একদম দেই। তেতেলীহে ক'লে বোলে এতিয়া আমি তেতেলী খাম চবেই হা, একদম মজা লাগিব। কি পাৰিলে আহিছ তই তেতেলী? চাওঁ মুখখন চাওঁ। একদম মানে তেতেলী গছত উঠি গৈছে সি, গৈ একদম পাৰিছে, পাৰি পেলাই একদম পূৰা পেকেটিং কৰি আমাৰ কাৰণে লৈ আহিছে। Wait a minute. Who are you? এয়া পূৰা আমি একদম ৰখি আছোঁ, তেতেলী হাতত লৈ পেলাই ৰখি আছোঁ। মানে হেৰি মহন্তে নিমখ আনিবলৈ গৈছে, নিমখ নহ'লে নহ'ব যে, নিমখ আনিবলৈ গৈছে আৰু ৰখি আছোঁ। কিন্তু মানে জয়াই নিমখ হ'লেও উইট কৰিব পৰা নাই, একদম খায়ে আছে মানে একদম জিভা পানী পূৰা পৰি আছে। আৰু বেছি পূৰা খাবলৈও মন গৈ আছিলে, গৰম বহুত ন একদম। এতিয়া মানে মহন্ত আহিব আৰু মানে পেটটো পূৰা ঠাণ্ডা হ'ব। আৰু মানে কি গৰমত তেতেলীৰ পানীটো কৰি মানে এনেকৈ খালে ন পেটটো বহুত ঠাণ্ডা পৰে, আপোনালোকেতো সকলোৱে জানেই। ই মানে টাৱেলখন মানে এনেকৈ মুখত লৈ আছে, কাৰণটো কি জানেনে ৰাইজ? এয়া চাওকচোন, এয়া নিমখৰ পেকেট আনিব গৈছিল দোকানৰ পৰা, কিন্তু এয়া বোলে ক'ৰবাত ওচৰৰ মানুহৰ ঘৰ বোলে কি চিনি জানি নাপায় আৰু একদম মানে ওচৰৰ মানুহ ঘৰৰ পৰা মানে নিমখ অকণ দিয়কচোন বুলি নিমখ খুজি লৈ আহিছে ৰাইজ। এইফালে আমাৰ বাবু আহি গ'ল। আহিয়ে একদম তেতেলী জুতি লৈছে দেই। টেঙা দেখি ৰ'ব নোৱাৰিলা নেকি তুমি? বা আহিয়ে একদম তেতেলী, আমাৰ তেতেলী মেলখন শেষ হোৱাই নাই নহয়, তুমিও ৰ'ব নোৱাৰিলা। रहा नहीं जाता तड़प ही ऐसी है ना। এতিয়া ময়ো খাই দিয়া তেতেলী আৰু টেঙা একদম পূৰা টেঙা নাই। ছোৱালীবোৰে টেঙা যোৱা নাই, মোৰ একদম এপিচ খাওঁতে পূৰা টেঙাই গৈছে ৰে। এইফালে আজি আকৌ ওলালোঁ ভাত খাবলৈ যাবলৈ। এইফালে বাবু ৰেডি হৈ গ'ল, জয়া টিফিন আনিছে মানে জয়াই খাব আৰু। এইফালে মহন্ত যাব আজি আমাৰ লগত, মহন্ত অকলে আজি। মই বাবু গৈ আছোঁ। এইফালে আমি আহি গ'লোঁ খাবলৈ। ইয়াত কিয় সদায় খাব আহোঁ কম হা আপোনালোকক জনাই দিম। ইয়াত খাব অহা কাৰণটো জনাই দিম আপোনালোকক। এয়া আমাৰ ভাত আহি গ'ল। এইফালে বাবুৱে খালেই, মহন্তই খোৱা ষ্টাৰ্ট কৰি দিলে। ইয়াত ভাত খাবলৈ অহাৰ মেইন কাৰণটো হৈছে ইয়াত ডিছপ'জেলত দিয়ে, সেইটো মোৰ ভাল লাগে। আৰু ইয়াৰে যিখিনি খাদ্য হয় সেইখিনি একদম থলুৱা খাদ্য হয়, একো অপকাৰ নকৰে, খালেও মানে মা মছলা বেছি ইউজ নকৰে তেওঁলোকে, সেইটো কাৰণে খাই বেছি ভাল লাগে। আপোনালোকেও আহিব পাৰে। এইফালে আমি ভাত পানী খাই বৈ লৈ একদম অকণমান ৰখি দিছোঁ, কাৰণ ভাত খালেতো অকণমান খাবৰ লাগে ন, লগতে যাব নোৱাৰি, লগতে গৰম। এইফালে মহন্ত অকণমান ৰৈ দিছোঁ আৰু তাৰপিছত গৈ দিম আৰু। আমি ভাত চাত খাই মেলি আহি এয়া দোকান পাই গ'লোহি। জয়া বাহিৰত আমি এনেকৈ বহি আছোঁ। জয়া নগ'ল হোটেলত খাবলৈ, তাই টিফিন আনিছিলে ন, টিফিন খালে আৰু তেনেকৈ টিফিন আনিলে আমাৰ লগত যাই দিয়ে। এনেকৈ বহি আছোঁ এতিয়া আৰু বাহিৰৰ বতাহ লৈ আছোঁ। ভিতৰত যিটো গৰম পূৰা গুপগুপনি মানে ফেনৰ বতাহতকৈ তোমাৰ নেচাৰেল বতাহতে বেছি ঠাণ্ডা দি আছে। এতিয়া মানে একদম ধুনীয়া বতাহ মাৰি আছে যে বহি মজা লাগি আছে আৰু। এয়া জয়া এতিয়া যাবলৈ ওলালে ঘৰলৈ, তাই স্নাগী হৈ গ'ল। ভালকৈ যাবা, লাহে লাহে যাবা দেই। আৰু কাইলৈ লগ পাম ন ৰাতিপুৱা? ঠিক আছে, যোৱা, বাই বাই। বাই গাইজ। The next day. এয়া মই দোকান যাবলৈ ৰেডি হৈ ল'লোঁ।
জয়া ৰখি আছে জয়াক মোৰ কাৰণে তাইক লগ ধৰিম তাৰপিছতে যাম আৰু এইফালে বহুত বেছি ৰ'দ পৰিছে মানে একদম গৰমৰ ক'তো ওলাব মন নোযোৱা হৈ গৈছে আৰু ঠিক আছে চাই থাকক তেনেহ'লে এইফালে জয়াক মই লগ পাই গ'লোহি এতিয়া তাৰ মোৰ কাৰণে খাব লাগি নেকি গৰমত ৰৈ আছে গৰমে একদম পূৰা জ্বলাই দিছে মোৰ কাৰণে একদম ৰৈ আছে আৰু ৰ'দটো যি পৰিছে ন এতিয়া আমি পূৰা একদম স্কুটি বতাহ লৈ পূৰা গৈ থাকিম আৰু ন কি নে কি পূৰা গৈ থাকিম আৰু হাৱা খাই ন এয়া আমি এতিয়া আহি পাই গ'লোঁ দোকান তাই এতিয়া স্কুটিখন চাট অলপ থৈছে তাৰপিছতে আৰু চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো স্কিপ কৰি নাচাব হা সম্পূৰ্ণ ভিডিঅ'টো চাব তেতিয়াহে গম পাব আমি কি কৰোঁ দিনটো কি নকৰোঁ একদম মানে কিবা গাটো অশান্তি লাগি আছে আৰু বহুত কিয় মানে ধৰিব পৰা নাই তাৰপিছত মোৰ মানে ক'বলৈ নালাগে আৰু লাজে লাগিছে কিন্তু মানে কি হ'ল কালি যে মানে বহুত মানে হেৰি খাইছিলোঁ ন তেতেলী যে খাইছিলোঁ কালি দেখাইছিলোঁ সেই তেতেলী খাওঁতে মানে কি হ'ল সেইটো কাৰণে হ'ব চাগে পূৰা মানে একদম মোৰ মানে পূৰা মানে ডিচেণ্টেৰী হৈছে গম পাইছে নহয় পূৰা ডিচেণ্টেৰী 4-5বাৰমান মোৰ ডিচেণ্টেৰী হৈছে মানে ইফালে তাইৰো বোলে হৈছে তোমাক এবাৰ হৈছে ডিচেণ্টেৰী 4বাৰমান বোলে 6বাৰমান হ'ল তোৰ অৱস্থাটো দেখি মোৰ বেয়া লাগিছে তোৰ চাগে বহুতবাৰ হৈছে ন টেবলেট খাই দিব লাগিব গাইজ চাওক আমাৰ চবৰে তেতেলী খাই পেলাই কালি আজি কি অৱস্থা হৈ আছে মানে কি ক'ব একদম মানে কিবা লাগি গৈছেগৈ আৰু এইফালে আমাৰ এজনী ডিচেণ্টেৰী মেডাম আজি এতিয়া সোনকালে যাব দে তাই বোলে পূৰা লেট্ৰিন লাগিছে চাওক তেতেলী খাই অৱস্থা বেয়া এয়া দেখিছেনে ৰাইজ চাওক কেনেকৈ গৈছে চাওকচোন ওলাই যাব এতিয়া চাই থাকা